আচ্ছা চকলেট আছে চকলেট চকলেট আইছো নাম কত নাম বলো বাবু নাম কত আব্দুর রশিদ হ্যাঁ মন্ডল আব্দুর রশিদ মন্ডল থাকে কই সোনামুই পাড়া বলেন তো বাবু বলো জোরে কথা ভালকে কই না সব শৰ্মা ছাৰৰ ট্ৰিটমেণ্ট আজিলৈকে তাৰ পৰাই লৈ আছোঁ সিও ভালকৈ ক'ব নোৱাৰে কি হৈছে এই জন্মৰ পৰা এনেকাই ইয়াৰ নাম হ'ল আব্দুর রশিদ মণ্ডল মোৰ নাম হ'ল ইমান আলী মণ্ডল সাউথ কোকৰাঝাৰ কে ভটগাঁও সোণোৱাই পাৰাত ঘৰ মোৰ এনে শাৰীৰিক তাৰ যেটো আছে এতিয়াও তাৰ কাৰণে তাৰ ভাল বেলেগ বেমাৰ আজাৰ নাই এনেকুৱা মই ডক্টৰ চেক কৰাই থাকোঁ আমাৰ চিভিল হস্পিটেলত ডক্টৰো ইমান বেমাৰ বুলি নকয় তাৰ যে শাৰীৰিকটো এনেকুৱা সেইটোৱে আৰু কিবা মেডিচিন দিয়ে এইটো মেডিচিন আমি এতিয়ালৈকে ব্যৱহাৰ কৰি আছোঁ ইয়াৰ বেলেগ বেমাৰ নাই খালি মানুহটো যে এনেকুৱা সেইটোৱে কৈ থাকে স্বাস্থ্য ঠিক আছে কিমান বছৰ হ'ল আজি 18 বছৰ 2 মাহ কম আছে জানুৱাৰী 19 তাৰিখ আহিলে 18 বছৰ হৈ যাব স্কুল পঢ়ি আছে না স্কুল পঢ়া নাই আমি জেনেৰেল পঢ়া নাই আমাৰ যেটো ধৰ্মীয় প্ৰাইভেট যেটো আমাৰ ইছলামী এইটো মাদ্ৰাসা পঢ়াই আছোঁ কিমান বছৰ হ'ল মাদ্ৰাসা যোৱা 4 বছৰ হ'ল এইটো শ্ৰেণী নাই নাই মাদ্ৰাসা শ্ৰেণী আছে এইটো এৰাবিক ভাষাত কয় মই এইটো নাজানো আচ্ছা 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 কিবা শ্ৰেণী বুলি কয় ক'ত ট্ৰিটমেণ্ট দিছে ক'ত ডক্টৰক দেখাইছে এইটো আমাৰ লোৱাৰ আছাম মই চেষ্টা কৰিছোঁ আপুনি চিন্তা কৰিছে নেকি আপোনাৰ ল'ৰা সৰু হৈছে মই চিন্তিত আৰু ল'ৰাৰ কাৰণে মই লুজাৰো হৈছোঁ মাটি চাটি অলপ আছিল মই বিক্ৰী কৰিও বাহিৰত ল'ম বুলি ভাবি আছিলোঁ কিন্তু মোৰ ক্ষতি হৈছে সাংসাৰিক বহুত চেষ্টা কৰিছিলোঁ কোনো হোৱা নাই এতিয়াও মই ছাকচেছ হ'ব পৰা নাই হৈছে বুলি অনুমান কৰে এতিয়া মই ক'ব লগা একো নাই মই এতিয়া চিকিৎসাৰ পিছত মই ফলাফল নোপোৱাৰ গতিকে এতিয়া মই কৈছোঁ ওপৰলৈ মোক এনেকুৱা এটা কিবা ভাল দিব আৰু ঠিক আছে এজন ল'ৰাই নেকি না ল'ৰা এজনে ছোৱালী 3জন আছে ছোৱালী 3জন ডাঙৰ ওজন কিমান হ'ব 10.5 কেজি 10.5 কেজি আৰু এইটো ডক্টৰ শৰ্মাই কি কৈছে তাৰ বেজি ঠিক দিব নালাগে কৈছে তাৰমানে তাৰ যেটো শাৰীৰিক যেটো অৱস্থা কি কৈছে বোলে বেজি দিব নালাগে কিবা ক্ষতি হ'ব পাৰে ক'তবা দিব হাড়িত লাগি যাব বেলেগ এটা কিবা এফেক্ট হ'ব পাৰে বেজি দিব পৰা অৱস্থা নাই চৰকাৰৰ সাহায্য পাইছেনে কিবা আহ্বান চৰকাৰ না আজিলৈকে মই পোৱা নাই চৰকাৰক কিবা অনুৰোধ কৰিব নেকি এইটো চিকিৎসা কৰিবৰ কাৰণে মই অনুৰোধ আজিলৈকে মোৰ আশা আছে যদি এনেকুৱা সুবিধা দিয়ে মোক চৰকাৰে তেনেহ'লে মোৰ সুবিধা হ'ব আৰু কি আপোনাৰ ল'ৰা কিমান নম্বৰ এইটো সংসাৰত আপোনাৰ মই এইটো 3 নম্বৰ আগতো দুজন ছোৱালী আছে তলত এটা আছে 18 বছৰ হৈছে 4 বছৰ আপোনাৰ 4টা সন্তান